हेलो बंधुসকল, आशा करूँ ভালেই আছে। আজি মই আপোনাৰ লগত দেখুৱাম আপোনাৰ গাৰ্লফ্ৰেণ্ড বা বয়ফ্ৰেণ্ডৰ ফোনৰ সকলোবোৰ তথ্য বা ফটো আদি আপোনাৰ ফোনত দেখিবলৈ পাব। ইয়াৰ বাবে আপোনালোকে এটা এপ ডাউনলোড কৰিব লাগিব। এই এপটো আপোনালোকে প্লে ষ্টৰত নেপাব, আপোনালোকে ব্ৰাউজাৰত আহিব। মই আপোনালোকক ডাউনলোড অপশ্যনটো আগত দেখুৱাই আছোঁ কেনেকৈ ডাউনলোড কৰিব। আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত আহিব, অহাৰ পিছত ইয়াতে সাৰ্চ কৰিব ফোন হ্যাকার এপিকে লিখি সার্চ দিব। দিয়াৰ পিছত আপোনালোকে এই সেকেন্ড অপশ্যনত লিংকটোত ইয়াত ক্লিক কৰি দিব। দিয়াৰ পিছত আপোনালোকে এই এপটো আপোনালোকে ডাউনলোড কৰি ল'ব। মই আপোনালোকক দেখুৱাই আছোঁ এইটো আপোনালোকে কেনেকৈ কৰিব পাৰিব, সকলোবোৰ বস্তু আপোনাৰ ফোনত আনিব পাৰিব। ইয়াৰ বাবে এপৰ ভিতৰত আহি যাব। অহাৰ পিছত ইয়াত সিলেক্ট অপশ্যন আছে, ইয়াত ক্লিক কৰি দিব। কণ্টাক্ট কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা এলাও অপশ্যন আহি যাব। এলাওত ক্লিক কৰি দিব। দিয়াৰ পিছত ইয়াত আপোনাৰ সকলোবোৰ কণ্টাক্ট শ্ব' হৈ যাব। আপোনালোকে ইয়াৰ পৰা কাৰ কণ্টাক্ট ল'ব খোজে মই দেখুৱাই আছোঁ। মই এইটো লৈছোঁ। লোৱাৰ পিছত মই ইয়াৰ পৰা ইয়াত সিলেক্ট অপশ্যনত আছে, ইয়াত ক্লিক কৰি দিব। দিয়াৰ লগে লগে দেখিবলৈ পাইছে যে ইয়াত মোবাইলৰ সকলোবোৰ তথ্য মোৰ ইয়াত শ্ব' হৈছে। ইয়াত দেখিবলৈ পাইছে যে সকলোবোৰ বস্তু মোৰ ইয়াত আহি আছে। অলপমান ৱেইট কৰিব। অহাৰ পিছত দেখিবলৈ পাইছে যে সেইটো মোবাইলত যিবোৰ বস্তু আছে সকলোবোৰ বস্তু ইয়াত আহি পাইছে। মই আপোনালোকক দেখুৱাই আছোঁ এই ডাউনলোড অপশ্যনত কি আছে। এই দেখিবলৈ পাইছে। অহাৰ পিছত ইয়াত 1ৰ পৰা 6 লৈকে ফাইলছ আছে। আপোনালোকে এই ফাইলবোৰত ক্লিক কৰি সেইবোৰ সকলোবোৰ বস্তু আপোনাৰ ফোনত দেখিবলৈ পাব। আজি ইমানলৈকে। ভিডিওটো ভাল লাগিলে লাইক কৰি দিব, কমেণ্ট কৰি দিব আৰু নতুন নতুন ভিডিও পাবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। মই আপোনালোকক প্ৰুফ দেখুৱাই আছোঁ, এইবোৰ কোনো ফেক নহয়। এইবোৰৰ পৰা আপোনালোকে সকলোবোৰ বস্তু দেখিবলৈ পাব। আজি ইমানলৈকে।